দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। এতিয়া তোমালোকে লাহে লাহে গ্ৰেজুৱেট হৈছা, আগৰ গীতা হয় নে নহয় যেটা আউটড্ৰেছত আছা ভাই কেনে কৈছে বৰ ডাঙৰ কাম কৰিছা যা গ্ৰেজুৱেট আমি কেতিয়াবাই কৰিলোঁ যিয়ে নহওক অকণমান এইটো প্ৰেম প্ৰসংগও আহিব কাৰণ এতিয়া তোমালোকে লাহে লাহে আৰু এটা মেচিউৰিটিত যাবা হয়নে নহয় আৰু মই জানো ইয়াতে যিয়ে 9 পাব 8 পাব ধুনীয়াকৈ ফটো দিয়া আছে যিকেইটাই কম পাব তাৰ মূল কাৰণ এটাই ছাৰ তাৰ মূল কাৰণটো কি জানানে কি মাজে মাজে প্ৰেমত পুছিল দুটামান সেমিষ্টাৰ বেয়া কৰিছা সেইটো তোমালোকৰ জীৱনত এপ্লিকেবল হ'ব সেই কথাটোৱে সদায় মনত ৰাখিবা এইটো বহুত সিৰিয়াছ যদি মই ধেমালিকে কৈছো কাকো সাংঘাতিকভাৱে জীৱনত বিশ্বাস নকৰিবা নেভাৰ ট্ৰাষ্ট এনিৱান ব্লাইণ্ডলি বহু ছাত্ৰ ছাত্ৰীয়ে মোক মেছেজ দিয়ে ছাৰ মই হাই ছেকেণ্ডাৰীত 80% পাইছিলোঁ মোৰ মেট্ৰিকত থাকোঁতে সপোন আছিল সাইণ্টিষ্ট হোৱা নাসাত যোৱা দিজ আৰ দ্য ৰিয়েল প্ৰব্লেমছ অফ ষ্টুডেণ্ট আমি আচলতে মই সদায় ভাবোঁ যে ছাত্ৰ ছাত্ৰীৰ ৰিয়েল প্ৰব্লেম কি মই তাত্ত্বিকভাৱে তোমালোকক বহু কথা কৈ যাব পাৰোঁ কিন্তু যেতিয়া কথাখিনি প্ৰেক্টিকেলি ইমপ্লিমেণ্ট নহ'ব তোমালোকে শুনিবা ঘৰত গুচি যাবা তাত্ত্বিক প্ৰব্লেমটো হ'ল ছাৰ এইটো মোৰ গৱেষণাত প্ৰকাশ পাইছে যে কিয় হ'ল তোমালোকৰ ছাৰ ছোৱালী এটা ভাল পাইছিলোঁ বা ল'ৰা যদি হয় বা ছোৱালী যদি হয় ছাৰ ল'ৰা এটাক বহুত ট্ৰাষ্ট কৰিছিলোঁ যিখিনি এতিয়া প্ৰেজেণ্ট ষ্টুডেণ্ট চাবা যিখিনি MA পঢ়িবা এটা কথা জীৱনত মনত ৰাখিবা নিজৰ পিতৃ মাতৃ আৰু ভাই ভনীৰ বাহিৰে জীৱনত ব্লাইণ্ডলি কাকো ট্ৰাষ্ট নকৰিবা কাৰণ কিছুমান মানুহৰ নেচাৰ থাকে তেওঁলোকে যেতিয়া উপযুক্ত সময় হয় নিজৰ চৰিত্ৰটো দেখুৱাই দিয়ে নেভাৰ ট্ৰাষ্ট ব্লাইণ্ডলি কাৰণ তুমি যেতিয়া ব্লাইণ্ডলি ট্ৰাষ্ট কৰি কাৰোবাক সমৰ্পণ কৰিবা কাৰোবাক ধ্যান ধাৰণাক স্থাপিত কৰিবা যেতিয়া সেই মানুহজনে নেচাৰটো দেখাই দিব বহুত ছাত্ৰ ছাত্ৰী ব্ৰিলিয়েণ্ট ছাত্ৰ ছাত্ৰী মোৰ মেছেজ ডোম লাগি আছে ইনষ্টা আৰু ফেচবুকত প্ৰব্লেম যাই থৈ চোকা ল'ৰা ছোৱালী একেটাই হয় সেইকাৰণে কওঁ নেভাৰ ট্ৰাষ্ট ইন লাইফ ব্লাইণ্ডলি পিতৃ মাতৃক বিশ্বাস কৰিবা ভাই ভনীক বিশ্বাস কৰিবা কিন্তু আন মানুহক পুতুককৈ বিশ্বাস নকৰিবা আৰু 100% বিশ্বাস নকৰিবা কাৰণ মানুহ নেচাৰ কথা কিছুমান মানুহে খুব ভাল কথা কয় কথা তেনেকুৱা লাগে তেওঁ একদম নোবেল পাবলগীয়া দ্বিতীয় তাৰ পিছত কিন্তু পিছত দেখা পাম ই দুৰ্যোধনৰ বংশধৰ ই কৈকৈৰ বংশধৰ মন্থৰাৰ বংশধৰ গতিকে নেভাৰ ট্ৰাষ্ট এবাৰ সাধু কওঁ এখন অৰণ্যত এবাৰ যথেষ্ট বৰষুণ হ'ল আৰু বানপানী হ'ল নদীত পানী বাঢ়িল এটা ভেকুলীয়ে নদী সাঁতুৰি যাবলৈ উদ্যত হ'ল এটা কাষতে বৃশ্চিক আহিল বৃশ্চিক জানানে বিচ্ছু বৃশ্চিক আহি ক'লে বোলে ভেকুলী তুমিতো পাৰ হৈ যাবা নদী সাঁতুৰি মোকো তুমি লগত লৈ যোৱা বোলে বাপৰে বাপ নমস্কাৰ তোমাৰ যি কেৰেক্টাৰ তোমাৰ যি চৰিত্ৰ তুমি চান্স পালে খুটিয়াই দিয়া কি দিয়া খুটিয়াই দিয়া তোমাক মই লগত লৈ যাব নোৱাৰোঁ গতিকে ক্ষমা কৰিবা বৃশ্চিকে ক'লে চোৱা না তুমি যদি ইয়াত নাথাকা বা তুমি যদি পাৰ হৈ যোৱা মইতো বানপানীত ডুবি মৰি যাম আৰু তুমি জানাই তুমি অবিহনে মই কিমান নিৰ্জনতাত ভুগো ভেকুলী অকণমান মনত দয়া উপজিল ক'লে যে ইমান ভাল পাই ভিতৰে মোক কোৱা নাছিলা কিয় এই লাজতে কোৱা নাছিলোঁ বৃশ্চিকে ক'লে শেষত বহু কথা বতৰাৰ মাজত আফটাৰ এ লং কনভাৰচেশ্যন দ্য ফ্ৰগ এগ্ৰিড ভেকুলীয়ে সাজু হ'ল ক'লে মই পিঠিত উঠাম কিন্তু প্লিজ মোক দংশন নকৰিবা ক'লে ৰিপ্লাই দিলে বৃশ্চিকে একদম প্ৰমিছ আকাশত সূৰ্য তৰাৰ শপত খাই কৈছোঁ জোনৰ নিচিনা তোমাৰ ধুনীয়া মুখখন দেখি কৈছোঁ মই তোমাক প্ৰতাৰণা নকৰোঁ মই দংশন নকৰোঁ ভেকুলীয়ে গ'ল আৰু ক'লে বৃশ্চিকে লগতে যে তোমাক দংশন কৰিলেতো ময়ো মৰি যাম কাৰণ মই তোমাক দংশন কৰিলে তোমাৰ মৃত্যু হ'ব তোমাৰ পিঠিত উঠি আছোঁ মই গতিকে মোৰ মৃত্যু নিশ্চিত ভেকুলীয়ে ক'লে কথাটোতো বেয়া নহয় এই বুলি কৈ বৃশ্চিকক পিঠিত উঠাই নদী পাৰ হ'ব ধৰিলে ঠিক মাজ নদী পাইছে বৃশ্চিকে দিলে নহয় দংশন কৰি ভেকুলীক ভেকুলীয়ে মৃত্যুৰ যন্ত্ৰণাত ছটফটালে আৰু শেষবাৰৰ বাবে বৃশ্চিকক মূৰ তুলি চাই সুধিলে যে বৃশ্চিক তুমি মোক কিয় দংশন কৰিলা জানি বুজিও
যে তুমি জানা যে অলপ পিছত তোমাৰো মৃত্যু হ'ব মই ডুবিলে বৃশ্চিকে ক'লে কি কৰিম বন্ধু চৰিত্ৰ সলনি নহয় so in real life the character the nature of some person never changes আমাৰ সন্মুখত প্ৰিটেণ্ড কৰে বেলেগ এটা অৰিজিনেল চৰিত্ৰ হয় বেলেগ এটা আৰু আমাক জীৱনত এনেদৰে দংশন কৰি আতবাটত এৰি থৈ যায় আৰু আমি সেইটোক লৈ পস্তাওঁ গতিকে পস্তোৱাৰ আগতে তোমালোকে সাৱধান হ'বা আজিৰ পৰা এই মানুহটোৰ প্ৰকৃত নেচাৰ কি ইয়াক মই আটাইতকৈ বেছি ভাল পাবা জানা পিতৃ মাতৃৰ পিছত কাক ভাল পাবা জানানে নিজক ভাল পাবা গতিকে নিজক ভাল পাবলৈ শিকিবা নিজক ভাল পোৱাৰ লগে লগে বহুতে কি কয় মই একদম মা দেউতাতকৈ তোমাক বেছি অমুক পাওঁ শব্দটো কোৱা নাই আৰু সাৰ আছে গতিকে নিজক সদায় ভাল পাবা পিতৃ মাতৃক আটাইতকৈ বেছি ভাল পাবা যিয়ে তোমালোকক জীৱনত সহায় কৰিব বুলি মই ভাবোঁ গতিকে এই কথাটো খুব গুৰুত্বপূৰ্ণ দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব